কেনেকৈ হাৰিলোঁ বে মই কেনেকৈ হাৰিলোঁ এইবাৰ ব্ৰইলাৰ মাংস খাবই লাগিব জয় পাবজি আজি চিকেন ডিনাৰ ল'বই লাগিব নামিয়ে মল্লু অ মা আহি আছো প্ৰিন্সে ধুনীয়াকৈ অলপ কামত দিওঁ ৰ পাবজি খেলি আছে অ প্ৰিন্স অ কি কৈছে পাবজি খেলিছো ৰবে অকমান পাবজি এ এ ষ্টাফ নকৰ না ভেটেই খেলিব দি নাখান্দি কি মই চাওঁ কেনেকৈ খেলে নকৰ না বে কি দুটা বাচি আছে প্লিজ বে ভালকে কৈছো বে প্লিজ একো নাই তই তিৰিকা পাবিতো পাঁচটা বাচি আছে বাচোন ৰাহুলকে এটা ফোন কৰোঁ ইয়াক প্ৰিন্সক ডিষ্টাৰ্ব দিবাই লাগিব আজি সি মোক লাত মাৰছি হেল্ল' ৰাহুল অ ক এই প্ৰিন্সে বহুত পাগলা হৈ গৈছে পাবজিৰ তাক গধূলি অলপ ডিষ্টাৰ্ব দিব যাব পাৰি কিন্তু যাবি না অ গধূলি নাই মই ক'ৰবাত যাম এতিয়া বাহিৰত আছো না সেইকাৰণে এটা কাম কৰোঁ দে 3টামান বজাত যাওঁ দে হ'ব দে ঠিক আছে দে ৰাখো দে হ'ব দে মই 3টা বজাত যাম দে দে হ'ব দে থওঁ দে আছো ৰ তোক আজি দি আছো ए ब्रो लोग আহিলি নেকি क्या बात है क्या बात है पढ़ा गेम है ना तोर क्या गेम खेलता कहीं मान काम करना है खाली एनी टाइम गेम এটা গানে গাও নে गेम खेला ইমান गेम खेलता কেন কি দে 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 শিবা আরম্ভ এটা সাবিহা तुम कहाँ करे भैया खड़ा बे এনেকা করলি না তই এনেকা গেমৰ কাৰণে এনেকুৱা ন হ'ব তো মনত ৰাখিম জানা না গেমৰ কাৰণে মারলি না হ'ব গেমৰ কাৰণে মাছা মই সদায় মই থাকিম হ'ব তো মনত ৰাখিম গম পাইছ ৰ হ'ব তো খেলতা গেম খেলি থাক গেম খেলতা তই হ'ব যা ঐ ইফালে মা দেখা পোৱা নাই অ আন্টি কক কি কেতিয়া অ ঠিক আছে এই মই ৰাহুলক লৈ গৈ আছো ঠিক আছে হ'ব হেল্ল' মই ঘৰৰ পৰা ওলাইছো ৰ যাই আছো ৰ তই তাতে ৰাখ দে যাই আছো ৰ 2 মিনিট যা ওলাইছো গাড়ী ওলাইছো যাই আছো দে যাবা লাগিল আজি বহুত ফুলবা লগা আছে এই গেটখনো খোলা নাই দে আৰু গেটখন খুলিব লাগে আৰু ফোন মানে যাই আছো বুলি কৈছোৱে হেল্ল' ঋতুৰাজ ক কি মই যাইছো
হ'ল প্ৰিন্স ঐ কি হ'লে কি হ'ল ঐ আৰু গেম খেলবি কৈছো না তই গেম নেখাবি কৈছো না মই কেনেকা দাও পাগলতো যাৰিছো গম পাইছা না নাই আৰু সিদিনা আমাক মাৰছিলি গম পাইছা আমি আহিছো আৰু খেলবি না ইমান গেম দে দে হ'ব দে চকুৱে বেয়া হৈ গ'ল হ'ব কি কৈছে ডক্টৰে ডক্টৰে কি কৈছে ডক্টৰে বেড ৰেষ্ট দিছে আৰু কেইটামান দৰৱ দিছে চকুত লগাব দিছে আৰু এসপ্তাহৰ পাছত অপাৰেশ্যন হ'ব বোলে আৰু খেলবি আজিৰ পৰা আৰু খেলবি না ইমান গেম খেলে আমি কৈয়ে আছো থাক থাক হ'ব দে ৰেষ্ট ল অলপ এই কিবা ভয় লাগিলে মোক গেম আহি এই আনি মাতটো দি যাও হে ফ্ৰেণ্ডছ হাই ফ্ৰেণ্ডছ যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব তে এইটো আমাৰ ভিডিঅ' বনোৱাৰ এইটোৱে আছিল উদ্দেশ্য আছিল যে আপোনালোকে গেম খেলিব খেলিব কিন্তু কমকে কমকে খেলিব কমকে নহয় মানে লিমিটত খেলিব কাৰণ আমাৰ বাবাৰ কেনেকা অৱস্থা হৈছে আপোনালোকে গমে পায় মৰবা আছিল মৰবা হৈছিল গম পাইছে আমি মৰেল জাষ্ট এটা দিলো বহুত কমেডি ভিডিঅ' বনালো মানে বহুত বনালো দেখোন সেই হিচাপে আৰু মৰেল এটা দিলো আৰু আপোনালোকে বুজি পাইছে আৰু আমাৰ বাবাৰ দৰে অৱস্থা যাতে নহয় সেইটো মনত ৰাখিব ময়ো খেলো গেম চবে খেলে কিন্তু খেলে অ'কে লিমিট ইজ দ্য মেইন আৰু আমাৰ অহা ভিডিঅ'ৰ কাৰণে ৱেইট কৰিব ৱেইট কৰিব